এইজোপা হ'ল মনি প্লেণ্ট আৰু আপোনাৰ এইজোপা হ'ল খৰিকাজাই আৰু এইজোপা নয়নতৰা। আৰু নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকক বহুতে কমেণ্ট কৰি আছিলে যে মোৰ ঘৰটো দেখাব লাগে, তো আজি আপোনালোকৰ কথা মতে আজি মই ঘৰটো দেখাম। আৰু ঘৰত কি কি আছে, ফল মূলৰ গছ, শাক পাচলি কি কি আছে, সকলো ফুল ফল সকলোখিনি দেখাম। আৰু আপোনালোক যদি মোৰ চেনেল নতুন তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আগৰখিনি ভিডিঅ'ত আপোনালোকে ইমান এটা ছাপোৰ্ট কৰা নাই, যদি ভিডিঅ'খিনি চোৱা নাই চাব আৰু ছাপোৰ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে মই আগবাঢ়ি যাব পাৰোঁ। ব'লক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে কমেণ্ট কৰি আছিলে দেখাবলৈ যে এইটোৱে মোৰ ঘৰ হয়। তো বেছি ধনী ঘৰ মানুহ নহয়, আমি একদম দুখীয়া ঘৰ মানুহ হয়। তো ছাপোৰ্ট কৰিব আপোনালোকে, কাৰণ বহুত দুখীয়া ঘৰৰ পৰা আশা কৰি আগবাঢ়ি যাম বুলি ওলাই আহিছোঁ। ভিডিঅ' বনাই আছোঁ আপোনালোকৰ কাৰণে, ভাল ভাল কণ্টেণ্ট আনিবলৈ চেষ্টা কৰি আছোঁ। তো আপোনালোকে সহায় কৰিব মোক, বেলেগ একো সহায় নহয়, ছাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ভিডিঅ'সমূহ চাব ন'টিফিকেশ্যন গ'লে। তো এইটোৱে মোৰ ঘৰ। আৰু ঘৰৰ আশে পাশে কি আছে আপোনালোকে চাব। এইজোপা ৰঙালাও গছ দেখিছে আপোনালোকে, ছাল ৰঙালাও বুলি কয়। আপোনালোকৰ কাৰ ঘৰ আছে কমেণ্ট কৰি জনাব। এই ৰঙালাও লাগি আছে, দেউতাই ঘৰতে খেতি কৰে আৰু বেলেগতো কৰে। বৰ্তমান ঘৰত যিখিনি জেগা আছে মানে সেইখিনিত মানে দেউতাই মানে কিবা কিবি লগাই থাকে আৰু যাতে ঘৰতে নিকিনাকৈ মানে খাব পাৰি। আৰু আপোনাৰ এইজোপা কোমোৰা গছ, কোমোৰা দেখিছে, এই কোমোৰা লাগি আছে। তো ঘৰতে যিমানখিনি পাৰে মানে সিমানখিনি দেউতাই কৰি থাকে আৰু যাতে নিকিনাকৈ হয়, কাৰণ শাক পাচলি এতিয়া যিমান দাম আৰু নিকিনাকৈ যাতে হয় এনেকৈ কৰি থাকে। আৰু চবতকৈ এটা ইম্পৰ্টেণ্ট বস্তু, আপোনালোকে বহুতৰ ঘৰত আছে, বহুতৰ ঘৰত নাইও। বহুত মাইকী মানুহবিলাকে যিবিলাক ছোৱালীবিলাকে বেছি হেৰি কৰে, সেইবিলাক ফুলনি বাৰী বুলি ক'লে মানে যেতিয়া ফুল ফুলি থাকে বহুত সুন্দৰ লাগে দেখিবলৈ। বৰ্তমান ফুল ফুলা নাই, কিন্তু তথাপিও এজোপা দুজোপাত ফুলি আছে। তো চাওক কিমানখিনি ফুল। মই বিশেষকৈ ফুলৰ নাম নাজানো, তথাপিও এজোপা দুজোপা নাম জানো, গোটেইখিনি নাজানো। এইজোপা হ'ল মনি প্লেণ্ট আৰু আপোনাৰ সেইজোপা হ'ল খৰিকাজাই আৰু এইজোপা নয়নতৰা। আৰু ইমান ধুনীয়াকৈ ইমানে সজাই থৈছে, এইখিনি ফুলনি বাৰী নবৌৱে পাতি থৈছে আৰু মাহঁতে লগ লাগি পাতি থৈছে। আপোনালোকৰ কাৰ ঘৰত ফুল আছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু আপোনালোকে এই ফুলখিনি কি নাম আপোনালোকে কমেণ্ট কৰি জনাবচোন। এইখিনি তলত আছে, এইখিনি সকলোৱে কমেণ্ট কৰি জনাব কি ফুল আপোনালোকৰ ঘৰত আছে নেকি। আৰু আমাৰ প্ৰায়খিনি গছেই আছে আমাৰ ঘৰত। তো আপোনালোকে এইজোপা কঁঠাল গছ দেখিছে, কঁঠাল গছো আছে। আৰু পাছফালে এইজোপা বেলফৰি গছ দেখিছে আৰু এজোপা আম গছ। আৰু চবতকৈ ভাল লগা বস্তু হ'ল আমাৰ শুই উঠিয়ে ভিতৰৰ পৰা ওলাই পোনে আমি নামঘৰটো দেখোঁ। আপোনালোকৰ কাৰ ঘৰত আছে কমেণ্ট কৰি জনাব। নামঘৰ এনেকৈ নামঘৰ এভাগি মুখৰ আগত থাকিলে এনেই ভাল লাগে কিবা এটা। আৰু এইফালে মা আছে, এয়া মা হয়, হাঁহ বুলি ক'লে এয়া মা হয়। আৰু এইফালে এজনী নবৌ ডাঙৰ ছোৱালী, ভতিজা হয়। এইজোপা কি কয় মা, কি ফুল কয় এইজোপা আখৈ ফুল বুলি কয়। আৰু সেইজোপা টিলিঙা ফুল বুলি কয়। সেইজোপা ওচৰৰ পৰা দেখাই দিছোঁ। এইজোপা টিলিঙা ফুল কয় আৰু এইজোপা আখৈ ফুল কয়। নামঘৰটো এইটো কিমান সুন্দৰ চাওক, ফুলনিৰ মাজত। আৰু এইটো আমাৰ ভঁৰাল দেখিছে। এয়া আমাৰ সৰু পৰিয়াল। আৰু মায়ে কিবা কবি নি, কিবা এটা ক'লে। আমি সহায় কৰাটোৱে বিচাৰোঁ আৰু ৰাইজে ছাপোৰ্ট কৰাটো বিচাৰোঁ। ভিডিঅ'টো চাব, যেনে তেনে কিবা এটা কৰিবলৈ ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। মায়েও কৈছে ছাপোৰ্ট কৰিবলৈ, কৈছে ছাপোৰ্টটো কৰি দিব আৰু, কাৰণ মাকৰ কথানো কোনে পেলাব পাৰে। তো গোটেইখিনি সমস্ত বস্তুখিনিতো দেখিলে ভিডিঅ'টো বেছি দীঘলীয়াও নকৰোঁ, কাৰণ ইমানখিনি বস্তু দেখাবলৈ নাইও। তথাপিতো যিমানখিনি আছিলে ফল ফুল আৰু ফুল গছ বহুতখিনিয়ে আছে, আপোনালোকে দেখিছে। এইফালে আপোনাৰ
নগা টেঙা এজোপা আছে, আপোনালোকক দেখাই লৈছোঁ। নগা টেঙা কাকাৰ ঘৰত আছে। এইজোপা আপোনালোকে নগা টেঙা দেখিছে। নগা টেঙা প্ৰায় মানুহৰ ঘৰতে নাথাকে আৰু বজাৰত কিনিবলৈ গ'লে বহুত দাম নগা টেঙা। আপোনালোকে এনেই আপোনালোকৰ ঘৰত আছে নেকি জনাবচোন। আমাৰ ঘৰত কিন্তু আছে। আগতে এজোপা আছিলে, ডাঙৰজোপা মৰি গ'ল। বৰ্তমান এজোপা এতিয়া সৰু হয়, উঠিছে লাহে লাহে এজোপা। আৰু আপোনাৰ হেৰি আছে এজোপা কি কৰ্দৈ, এজোপা কৰ্দৈ দেখিছে, এজোপা কৰ্দৈ। আৰু এইফালে আছে এজোপা আপোনাৰ পনিয়ল। পনিয়ল খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব। মইও বহুত ভাল পাওঁ পনিয়ল খাই। আমাৰ ঘৰত আপোনালোকে দেখিলে প্ৰায়খিনি বস্তুৱেই আছে। পনিয়ল আছে, কৰ্দৈ আছে, বেলফৈ আছে, আম আছে, আপোনাৰ মধুৰি আছে, কঁঠাল আছে, আমলখি আছে। কলগছটো চবতে থাকে বাৰু, আপোনালোকে জানেই কলগছ চবতে থাকে। আৰু আপোনাৰ পামলখিজোপা বাৰু সেই পাছফালে আছে। এতিয়া সেইফালে নাযাওঁগৈ, বোকা সেইফালে নাযাওঁগৈ। পামলখি সেইজোপা পামলখি আছে। আৰু এইজোপা মেইন আৰু চুকা টেঙা দেখিছেই নহয়। আৰু সেইজোপা চিনি পাইছেই আপোনালোকে চুকা টেঙা। আৰু এইটো পুখুৰী দেখিছে। এইটো পুখুৰী এটা সময়ত আমি ইয়াতে আমি সকলোখিনি কৰিছিলোঁ। পানী নাখাইছিলোঁ, কিন্তু সকলোখিনি ইয়াতে কৰিছিলোঁ। যেতিয়া আমাৰ টিউবৱেলটো হ'ল ন, টিউবৱেলটো হোৱাৰ পিছত আমি ইয়াৰ পানী ইউজ নকৰা হ'লেও, খুব কমেই ইউজ কৰা হয়। তো সেইকাৰণে পানীখিনি লেতেৰা ইমান এটা মানে ইয়াৰ মেহনত কৰা নহয় চফাৰ কাৰণে, কাৰণ টিউবৱেলৰ পানীয়ে সকলোৱে ইউজ কৰে। আৰু এইজোপা জেতুকা দেখিছে, বহাগ বিহুত সকলোৱে লগাব লাগে। জেতুকা লগালে বহুত ভাল। এইজোপা জেতুকা ছালৰ কাৰণে বহুত ভাল হয়। এইফালে মা ৰখি আছে, মায়ে মোক দিহা দি আছে, কি কি দেখাম কি কি নেদেখাম মায়ে সকলোখিনি কৈ আছে। আপোনালোকে চাব, কিন্তু আপোনালোকে মিছ নকৰিব। ভিডিঅ'টো যদি আপোনালোকে চাইছে তেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নিশ্চয় নাপাহৰিব। এইজনী কোন আপোনালোকে চিনি পায় নেকি বাৰু? এইজনী আজিলৈকে আপোনালোকক কোৱা নাই এইজনী আচলতে কোন, আপোনালোকে কমেণ্ট কৰি জনাওক। মই নকওঁ, আপোনালোকে কমেণ্ট কৰি জনাওক এইজনী কোন হয়। একচুৱেলি আপোনালোকক বেলেগ ভিডিঅ'ত জনাম, কিন্তু আপোনালোকে কমেণ্ট কৰি যাওক যে কোন হয়। ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাই দিব। আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি চেনেলটোত নতুনকৈ চেনেল ছাবস্ক্ৰাইব কৰি যাব। আৰু ভিডিঅ'খিনি দেখাবলৈ থাকিলে মানে লাইটটো নাই কাৰণে আন্ধাৰ হৈছে কাৰণে ভালকৈ পিকচাৰ নুঠিব, সেইকাৰণে দেখুওৱা নহ'ল। যদি কিবা আপোনালোকৰ দেখাবলগীয়া আছে, ক'বলগীয়া আছে নে কমেণ্ট কৰি জনাই দিব। তো আজিৰ ভিডিঅ'টো ইমানে। ছাপোৰ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। জয় হিন্দ।